জগন্নাথ মন্দিৰ পুৰী সাগৰ কিবাত আহি পালোঁ। এইজন আমাৰ লগৰ এজন আৰু এইপিনে আছে কৰোঁ অলপ আন্ধাৰত আছোঁ উল্টাকে আছে মজা। আমি এইমাত্ৰ সাগৰৰ পাৰত আহি ইয়াত চাওঁ আপোনালোকক এই সাগৰৰ ঢৌ এই লগৰবিলাক গৈ আছে এই সাগৰৰ পানী কি ধুনীয়া নজাৰা कभी आइए इसमें देखिए इसका मजा ही अलग आता है। মোৰ কিবা ওলাই গৈছে। আমি অলপ পাছত গা ধুম সেইটোকো দেখাম। ইয়াত মুকুতা পায় কি শব্দ শুনি পাইছে পাই নহয়। পানী খেদা আছে একো দেখি নাপায় চব সাগৰ। মজা নাজাৰা এই প্ৰাকৃতিক সৌন্দৰ্য আৰু এই নদীৰ কিবা আজা 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 কিমান ভৰি এই টিঙা চব বিল্ডিং। আমি ৰাতি সেই বগা ওখকৈ বিল্ডিংটো যে ৰাতি তাতে কটাইছিলোঁ। আজি 2টামান বজাত আমাৰ গাড়ী আকৌ আছে আমি ৰিটাৰ্ণ হ'ম। সাগৰৰ পাৰতে 3 দিন কটালোঁ বহুত ভাল লাগিলে। আজি ফেৰীত ফাইটাৰ নোযোৱাকৈ খোজকাঢ়ি অলপ ফুৰিছোঁ। পিনে বহুত মানুহ আছে তাত যোৱা নাই এতিয়া গৈ আছোঁ। কি ধুনীয়া নজাৰা এই ডাঙৰ ডাঙৰ ঘোঁৰা চব আমাৰ এই লগ বন্ধু। গৰম মোক তামাম গৰম লাগিছে। সেইটো উঠ ইয়াত উঠি ফুৰিব পাৰে। সেইটো উঠ কি ধুনীয়াকৈ সজাই ৰাখিছে। সাগৰতলি খোজকাঢ়ি গৈয়ে আছোঁ এই গ'ল এইটো চব মুকুতা ওলাই দেখা নাই যে মুকুতা ওলা ফৰেনাৰ কেইটামান গৈছে